ভাৰতত বন্ধ হৈ যাব পাৰে হোৱাটছএপ স্পষ্টীকৰণ দিলে হোৱাটছএপ কৰ্তৃপক্ষই হোৱাটছএপক লৈ বিশেষ সিদ্ধান্ত মেটাৰ বৰ্তমান সময়ত স্মাৰ্টফোন ব্যৱহাৰকাৰীসকলৰ মাজত অতিকৈ জনপ্ৰিয় আৰু প্ৰয়োজনীয় এপ্লিকেশ্যন হৈছে হোৱাটছএপ যাৰ জৰিয়তে এজনে আনজনলৈ মেছেজ কৰাৰ উপৰিও প্ৰয়োজনীয় নথিপত্ৰ শ্বেয়াৰ কৰে অফিচ নাইবা বিদ্যালয়সমূহতো এই এপ্লিকেশ্যনৰ জৰিয়তে ভিন্নতা গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় কাৰণ হোৱাটছএপত খুলিব পাৰি একোটাকৈ গ্ৰুপ ইয়াৰ উপৰি হোৱাটছএপত আছে ভইচ আৰু ভিডিঅ' কলৰ সুবিধা ইমানসমূহ সুবিধা থকা এই এপ্লিকেশ্যন যদি বন্ধ হয় তেন্তে আপুনি কি কৰিব হয় ভাৰতবৰ্ষত হয়তো বন্ধ হৈ পৰিব পাৰে হোৱাটছএপ দিল্লী উচ্চ ন্যায়ালয়ে হোৱাটছএপক লৈ জাৰি কৰিছে বিশেষ নিৰ্দেশনা হোৱাটছএপত থকা এণ্ড-টু-এণ্ড এনক্ৰিপশ্যন আঁতৰাবলৈ নিৰ্দেশ দিয়া হৈছে অভিযোগ উত্থাপন কৰা হৈছে যে হোৱাটছএপত থকা এই সুবিধাই ব্যৱহাৰকাৰীৰ গোপনীয়তা ভংগ কৰে কিন্তু হোৱাটছএপ কৰ্তৃপক্ষই দিল্লী উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশনাক অমান্য কৰিছে আৰু তেওঁলোকে স্পষ্টীকৰণ দিছে যে যদি হোৱাটছএপৰ পৰা এণ্ড-টু-এণ্ড এনক্ৰিপশ্যনৰ সুবিধা আঁতৰাব লাগে তেন্তে ভাৰতবৰ্ষত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব হোৱাটছএপ নিউজ ডেস্ক ৰিপৰ্ট পি নিউজ অসম উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱা অথবা অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ বাবে সুখবৰ গুৱাহাটীৰ জেবি গ্ৰুপ অফ ইনষ্টিটিউটে বিনামূলীয়াকৈ CEE 2024 কোচিঙৰ ব্যৱস্থা কৰিছে শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অন্তৰ্গত যিকোনো চিকিৎসা বিজ্ঞানৰ বিষয়ত চৰকাৰী অথবা বেচৰকাৰী শিক্ষানুষ্ঠানত অধ্যয়ন কৰিব বিচৰাসকলে এই পৰীক্ষাত উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক গতিকে ফাৰ্মাচী নাৰ্ছিং ফিজিঅ'থেৰাপি আৰু লেবৰেটৰী বিভাগত অধ্যয়নৰ ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে এই বিনামূলীয়া কোচিঙৰ বাবে যোগাযোগ কৰিব পাৰে যোগাযোগ নম্বৰ 7002343659 ঠিকনা জেবি গ্ৰুপ অফ ইনষ্টিটিউচন সানচিটি লেন বাগৰবাৰী সাতগাঁও গুৱাহাটী